আজি ৭তম কৰম মহোৎসৱৰ আজি আমি দিনজোৰা কাৰ্যসূচী আছিলে আৰু এই কাৰ্যসূচী আমি চলাই লৈ আজি আহি আমাৰ মুকলি সভা আৰম্ভ হৈছে। তো আজি ইয়াতে আমি গোটেই বছৰৰ আমাৰ হেঁপাহৰ এটা উৎসৱ হয় আৰু এই উৎসৱত গোটেই জাতি জনগোষ্ঠীক মই ইয়াতে আদৰণি জনাইছোঁ। লগতে এই কৰম উৎসৱ অকল আমাৰ আদিবাসীৰে হৈ থকা নাই, এতিয়া এই কৰম উৎসৱটো সকলো জাতি জনগোষ্ঠীৰ এটা মিলনৰ ভূমি হৈ গৈছে। তো এই কৰম উৎসৱ যোগেদি মই গোটেই অসমবাসীক মই শুভেচ্ছা জনাই পেলাই আৰু এই কৰম উৎসৱত আজি ইয়াতে উপস্থিত থকা সকলো ৰাইজকে মই ধন্যবাদ জনাইছোঁ। আমাৰ ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ বীৰ তৰ্পণ আৰু লগতে খেল ধেমালি, বিভিন্ন খেল ধেমালি আছিলে আৰু ঝুমুৰ প্ৰতিযোগিতা আৰু আমাৰ যিবিলাক হাই স্কুল শিক্ষান্ত পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱাবিলাকক আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ বিশেষকৈ আমাৰ চিফ ছাৰ অহা কথা আছিল, এতিয়ালৈকে আহি পোৱা নাই, আহিব বুলি এটা আশা দিছে। আৰু লগতে আমাৰ যিমান লেবাৰ মিনিষ্টাৰ যোনটো সঞ্জয় কিষাণ তেখেতো আহিব বুলি কৈছে, অলপ দেৰি হৈ আছে। আৰু গৌতম দাস তেখেতো থাকিব। লগতে আমাৰ ANCCৰ বিৰচিং মুণ্ডা দেৱ আৰু SDO ছাৰ অলৰেডি আহি পাইছে।